যদি অমৃতেই বিচাৰিছিল তেন্তে আমাৰ মোহিনী ৰূপত ভুল গ'ল কিয়? যদি তোমাৰ অপূৰ্ব মোহিনী ৰূপ ধাৰণ কৰা দেখি ঈশ্বৰেই ভুল যাব পাৰে তেন্তে অপূৰ্বা নাযাব কিয়? তাৰ অৰ্থ 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 পানীৰ দৰে পৰিষ্কাৰ। তুমি অসুৰ সমাজক অমৃত ভাণ্ডৰ পৰা বঞ্চিত কৰিবৰ বাবে অপূৰ্ব মোহিনী ৰূপ ধাৰণ কৰাতকৈ দেখোন বেলেগ ৰূপ ধাৰণ কৰিব পাৰিলাহেঁতেন। আচলতে এটা কথা, তোমাৰ চাগে নিজৰে সুন্দৰী ৰমণীৰ প্ৰতি অকণমান যেন তোমাৰ দুৰ্বলতা আছে। নহয় দেৱৰী প্ৰভু, আমাৰ উদ্দেশ্য বেলেগ। আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰোঁ কদাপি। সংঘৰ্ষৰ মাজেদি নতুনৰ সৃষ্টি হোৱাটোহে বিচাৰোঁ দেৱৰী প্ৰভু, যদি অসুৰ আৰু দেৱতাই উভয় পক্ষই অমৃত ভক্ষণ কৰিলেহেঁতেন নাৰায়ণ, তেন্তে অনন্ত কাললৈ সংঘৰ্ষ বন্ধ হৈ গ'লহেঁতেন। কিন্তু দেৱৰী এতিয়া অনন্ত কাললৈ এই সংঘৰ্ষ চলি থাকিব আৰু আমি চিৰদিনৰ বাবে নতুনৰ সৃষ্টি কৰি থাকিব পাৰিম। নহ'লে যে দেৱৰী ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নকৰে কদাপি। নাৰায়ণ নাৰায়ণ নাৰায়ণ, বুজিলো মাধৱ, সকলো বুজিলো তোমাৰ মনৰ পৰিকল্পনা। কিন্তু এটি কথা নকৈও নোৱাৰো, তোমাৰ এই অপূৰ্ব মোহিনী ৰূপে কিন্তু কেৱল অসুৰ সমাজকহে মুগ্ধ কৰি ৰাখিব পাৰে, দেৱতাসকলক কিন্তু সংস্পৰ্শই কৰিব নোৱাৰে। দেৱৰী প্ৰভু, আমাৰ মোহিনী ৰূপ, আমাৰ এই মায়া শক্তি, ঈশ্বৰৰ মায়া শক্তিৰ পৰা ৰক্ষা পাব পৰা ক্ষমতা এই জগতবাসীৰ কাৰো নাই। নাৰায়ণ নাৰায়ণ নাৰায়ণ, দেৱাদিদেৱ মহাদেৱৰো সেইকণ শক্তি নাই নে জগন্নাথ? ইচ্ছা কৰিলে তুমি প্ৰমাণ কৰি চাব পাৰা। নাৰায়ণ নাৰায়ণ, তেন্তে সেয়ে হওক, আমি তাকে এতিয়া মাগিছো বিদায়। নালাগে দেৱৰী, নালাগে। তুমি ঈশ্বৰৰ মাজত যুঁজ লগাই ৰং চাব নালাগে কদাপি। নাৰায়ণ, নাৰদৰ যে কামেই সেয়া, ওর কথা তোর দুদি থকাৰ বাবে বিশ্ববাসীয়ে মোক থুথুকিয়া নারদ বুলি কয়। যাই কি নহওক, পুনঃশ্রবা তোমাৰ এই শ্ৰী চৈতন্য চৰণত সশ্ৰদ্ধ সেৱা জনাই তাকে মাগিছো বিদায়। যোৱা দেৱৰী। শঙ্খ पियो
রাতুল সরনে নুপুর বাজিছে অরুণ ঝুন ঝুন ধ্বনি অরুণ ঝুন ঝুন ধ্বনি নারায়ণ নারায়ণ এখানে সোমাধব জানর বান্ধব সোমাধব জানর বান্ধব ভকতির অমিয়া দিয়া সুখ তু দুঃখ তু লত নাম সুখ তু দুঃখ তু লত নাম মেরিবা অধমক দয়া মেরিবা দয়ালু দয়া ও হরি রাম 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 হরি রাম 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 হরি রাম 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 হরি রাম জয় হরি গোবিন্দ নারায়ণ রাম 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 রাম